গাৰ্গৰ মৃত্যুক লৈ শ্যাম কানু মহন্তক যেহেতু জগৰীয়া কৰা হৈছে, এই শ্যাম কানু মহন্ত হৈ যিগৰাকী অধিবক্তা ওকালতি কৰিছে, শ্যাম কানু মহন্ত হৈ যিগৰাকী এক প্ৰকাৰ ওকালতি কৰি আছে ৰাজকমল, তেওঁক ক'ব পাৰিবনে ৰাজকমল কংগ্ৰেছী নহয় বুলি গৌৰৱ গগৈয়ে ক'ব পাৰিবনে? এই প্ৰশ্ন কৰিছে অসমৰ 3,40,00,000 জনতাই। উচ্চতম ন্যায়ালয়ে শ্যাম কানুৰ ওকালতি কৰিবলৈ অহা ৰাজকমলে তেওঁৰ আবেদনত হিমন্ত চৰকাৰৰ ওপৰত অনাস্থা প্ৰকাশ কৰিছে, হিমন্ত চৰকাৰৰ বিশ্বাস নাই বুলি কৈছে। CID SID তদন্তক লৈ বিশ্বাস নাই বুলি লেখ আবেদনত স্পষ্ট ৰূপত সেই কথা উল্লেখ কৰিছে। আবেদনখনত কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে যেন শ্যাম কানুৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে, সেয়েহে এইখন চৰকাৰে সঠিকভাৱে তদন্ত কৰিব নোৱাৰিব।